Hello guys, good morning and welcome back to Sanjeeb King is back YouTube channel. পুনৰটা নতুন ভিডিঅ'ত হতে সকলোকে স্বাগতম জনাইছো। আজি বহুত দিন মূৰত আৰু এটা ব্লগ বনাইছো আৰু আজি ষ্টাৰ্টিংটো দেখাই পেলাই না আজি আহিছো থাৰ ফাৰ্ষ্ট টাইম চলাইছো, বৰ্তমান চলাইছো, খুব ধুনীয়া লাগিছে আৰু থাম্বনেলখন চাই গমে পাইছে আজি এটা আমাৰ শ্বুটিং আছে আৰু শ্বুটিংটো আমি এতিয়া যাম চন্দ্ৰপুৰ ফালে কৰিবলৈ আৰু তাৰ পিছত আমি আহিম কত যাম কাহিলিপাৰাত হ'ব। তো খুব ধুনীয়া এটা মিউজিক ভিডিঅ' আৰু গানটোৰ ডাইৰেকশ্যন কৰিব অঞ্জন ডেকাই, কোৰিঅ'গ্ৰাফি কৰিম মই সঞ্জীৱ কিং। চ' আজি খুব ধুনীয়া এটা ভিডিঅ' হ'ব, ভিডিঅ'টো সকলোৱে চাই থাকিব, স্কিপ নকৰিব। গাইছ আমি লোকেশ্যন আহি পালোঁ, কিন্তু মানে অলপ দুখৰ কথা, দুখৰ নহয় বাৰু সুখৰো হ'ব, মানে বৰষুণ দি আছে গাইছ। এইটো আহি পাইছোঁ আমি বৰ্তমান তপোবনৰ এইটো পাৰ্টত আমি শ্বুটিং কৰিম, কিন্তু বৰ্তমান দি আছে বৰষুণ আৰু অলপ মেকআপ চেকআপ হ'ব, আৰ্টিষ্টবোৰ তাতে আছে। এতিয়া উপায় নাই আৰু বৰষুণটো ৰখিব লাগিব। মই কৈ আছিলোঁ মানে গাড়ীখনৰ কথা। গাড়ীখন চলাই ভাল লাগিছে, থাৰখন আজি ফাৰ্ষ্ট টাইম চলাইছোঁ, আজি বেলেগ গাড়ী চলাইছোঁ বাৰু, আজি এখন ফাৰ্ষ্ট টাইম 4x4 আছে ইয়াত, এয়া 4x4 তো ইউজ কৰা নাই আজি, কিন্তু ইউজ হ'ব 4x4 ইউজ কৰিম, যিহেতু মানে থাৰখন লৈছোঁ 4x4 গাড়ীখন চলাম, মানে চলাইছোঁ, তেতিয়াহ'লে ইউজটো কৰিব লাগিব নহয় জানো। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু শ্বুটিঙত কি হয়, গানটো খুব ধুনীয়া গানটো মই শুনাই দিম অকণ পিছত, আৰু কি হয় কেনেকৈ কৰোঁ গোটেইখিনি মই দেখাব কাৰণে চেষ্টা কৰিম আৰু খুব এটা ধুনীয়া ভিডিঅ' হ'ব। গাইছ আমি তপোবন লোকেশ্যনত আহিলোঁ, য'ত ইয়াতে পিকনিক চিকনিক হয়, পুৰা ভিৰ লাগি যায়, মানে পিকনিকৰ মানুহ পুৰা একদম জেগা নাইকিয়া হৈ যায়। তো বৰষুণ দি আছে বুলি কৈছিলোঁ, এতিয়া একদম ভাল খবৰ, ৰ'দটো ওলালে আৰু মানুহবোৰ আমাৰ আহি আছে, এইফালে মেকআপ কৰি আছে, এইফালে আমি এতিয়া মানে ব্ৰেকফাষ্ট কৰিম। এইটো এনেকৈ যাব না, মানে গাইছ আমি ব্ৰেকফাষ্ট কৰিব লৈছোঁ, ভাত দালি আৰু কি কণী আৰু কিবা দেখা পাইছিলোঁ, পিঁয়াজ নিমখ জলকীয়া। এইটো কথা কৈ আছিলোঁ মই, চব্জিটোৱে নহয়, বঢ়িয়া, খানাটো খাই লওঁ। ভাল লাগিছে গাড়ীখন চলাই। এতিয়া আমি বালুৰ মাজলৈকে যাম, গাড়ীখন এই পথটো চাব লগা চল। একেবাৰে যাব বঢ়িয়া। গাইছ আগৰ শ্বটটো দেখা পালে, ধুনীয়াকৈ উঠাই আনিছোঁ। অলপ ভয় অলপ লাগিছে বাৰু, অলপ কিবা হৈ গ'লে আৰু দামী গাড়ী যিহেতু, তো এতিয়া আহি গ'ল। বেক চাইড দেখা পাই আছে থাৰ, আমাৰ শ্বটত হ'ব আৰু পূৰা একদম নদীৰ মাজত শ্বুটিংছৰ কাম চলি আছে, ৰেডিং, কেমেৰামেন চেমেৰামেন চব ৰেডি আৰু আমি শ্বুটিং কৰিব ৰেডি। ভিডিঅ'টো চাই থাকিব, কমপ্লিট কৰিব, বহুত ভাল লাগিব আজি দিনটো, আৰু ৰাতিও শ্বুটিং আছে, খুব ভাল লাগিব আজি।
মানে এইটো আমাৰ বিপুল মিৰ্জা কেমেৰামেন অকণমান প্ৰেচিং কৰি আছে কেমেৰাৰ কাৰণে গানটো হ'ল এইটো গাইছ বাজি আছে আৰু ভালকৈ শুনাম মই এইটো গাইছ গাইছ আমাৰ শ্বুটিং আৰম্ভ হৈছে বৰ্তমান আমাৰ 5 শ্বট চলি আছে শ্বুটিঙৰ আৰু গম পায়ে শ্বুটিং অলপ লাহে ধীৰে হয় প্ৰতিটো মানে শ্বট এতিয়া ক্লিন হ'ব তাৰপিছতে ফাইনেল হ'ব তো মেকআপ কৰি আছে DOP গাইছ আমাৰ ডান্সাৰ্ছ আহি গ'ল অকল আপি চকৰি অকল প্ৰপাৰ্টি চশমা গাইছ এটা খাতৰা শ্বট লৈ আছোঁ এতিয়া আমি ধুনীয়া পাব পাইপডাল ঘূৰাই দিবা পাইপডাল ঘূৰাই দিবা কৰি থাকা লৈ কৰি থাকা তোমাৰ উশাহতে নিজকে বিচাৰি ফুৰো তুমি দূৰ হলে লাগে মোৰ মৰু মৰু তোমাৰ অবিহনে সপোন সৰু সৰু মোৰ এখন হিয়াক তুমি লগালা জুই উশাহতে কেতিয়া পাহৰি ফুৰো তোমাৰ উশাহতে নিজকে বিচাৰি ফুৰো তুমি দূৰ হলে লাগে মোৰ মৰু মৰু তোমাৰ অবিহনে সপোন সৰু সৰু মোৰ এখন হিয়াক তুমি লগালা জুই বৰষুণ হৈ মন মোৰ নীলা ধুই তুমি মোৰ হোৱা মোৰ হোৱা নহলেও এবাৰ যোৱাহি মোক চুই So guys, আজি বৰ্তমান ইয়াতে মানে টপবনৰ এইখিনিৰ আমাৰ লোকেশ্যনৰ যিখিনি শ্বুটিং আছিলে সেইখিনি কমপ্লিট হ'ল আৰু আমি এতিয়া লাঞ্চ কৰিম আবেলি হ'ল বাৰু আন্ধাৰে হ'ল দেখাই পাইছে এতিয়া ভাত পানী খাম ভাত পানী খাই আৰু যাম জ্যোতিচিত্ৰবন তাতে আৰু কাম আছে সেইখিনি মই দেখাম চাই থাকিব অলপ ভাগৰ লাগিছে বহুত ধূলি ইয়াতে যোনে যোনে আহিছে গমে পায় বহুত ধূলি তাৰ মাজতো কাম কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই আছে সেইটো কাৰণে বহুত ভাল লাগিছে ইয়াৰ পিছৰখিনি চাই থাকিব তো বলক এতিয়া ভাত খাব যাওঁ ফাৰ্ষ্ট গাড়ীখন এবাৰ কিন্তু দেখাবই লাগিব তো গাইজ আমি আহি পালোঁ জ্যোতিচিত্ৰবন আৰু বৰ্তমানৰ পিছৰ চিডিউলটো ইয়াতে আছে মই অকণমান ছেটটো দেখাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু আমাৰ ৰিহাৰ্চেলটো স্পীডত হৈ আছে এয়া ফুল ছেট ধুনীয়া এটা ছেট বনাইছে আমাৰ ছেট ডিজাইনাৰ নাৰায়ণ ইয়াত গোটেইখিনি হৈ আছে এতিয়া ৰাতিৰ চিডিউলটো হৈ আছে আজি ৰাতিপুৱা হ'ব কাৰণ মানে আমাৰ আৰু এটা গান আছে ইয়াৰ পিছত বাৰু সেইটোত ইমান মানে ছেটিংছ বা ইমান হেৰি কাম নাই তাত তথাপিও এতিয়া বৰ্তমান এইটো কাম যিটো আমি পবিতাৰ গাইজ ৰাতি বাজিলে বৰ্তমান মই টাইমটো দেখাই দিম 3:06 AM মানে ৰাতি এতিয়াও আমাৰ চব
চব ভাগৰি আছে এতিয়া কাৰণ কষ্টিউম চেঞ্জ কৰি আছে আৰ্টিষ্টে এইবিলাক মহৰ কাৰণে ধোৱা লৈ আছে ইয়াত বহি আছে আমি যিহেতু আগদিনাখন ৰাতিপুৱাৰ পৰা কষ্ট কৰি আছিলোঁ আৰু অলপ টাইম আছে প্ৰেক্টিছ কৰিবলৈ আৰু প্ৰেক্টিছ কৰিবলৈ নহয় শ্বুট আৰু অকণমান টাইম আছে আৰু অকণমান সময় আছে Guys, shooting pack up all done. বাহিৰটো দেখাই দিছোঁ মই বৰ্তমান গাড়ীত আছোঁ বাৰু এয়া পোহৰ হ'ল 7টা বাজিলে এতিয়া মানে পিছৰখিনি ইমানখিনি নেদেখালোঁ কাৰণ গম পাইছে ৰাতিপুৱা এইটো টাইমতে মই গুড মৰ্ণিং ৱেলকাম বেক টু সঞ্জীৱ কিং গৈছিলোঁ আৰু 24 ঘণ্টা হ'ল মানে 24 ঘণ্টাতকৈও মই ঘৰৰ পৰা চাগে 5:30 6টা মানতে আহিছিলোঁ এতিয়াতো 7টা বাজিল 25 ঘণ্টা হ'ল হোৱা নাই এতিয়ালৈকে এতিয়া ঘৰত যাই শুমহে আৰু ভালে গ'ল শ্বুটিংটো খুব ধুনীয়া এটা গান আপোনালোকে চাব পাব আৰু মন উৰি যায় চিলা বুলি খুব ধুনীয়া এটা গান যিমানখিনি ফুটেজ দিছোঁ ইয়াতে দেখিছেই চাগে আৰু ফুল ভিডিঅ'টো যেতিয়া হ'ব কমপ্লিট নিশ্চয় চাব পাৰিব খুব ধুনীয়া কাম এটা হৈছে এক ছেকেণ্ড আৰু বেছি দীঘল নকৰোঁ এতিয়া মানে এটা কথা কৈ দিওঁ এই গাড়ীখন থাৰ যিখন চলাই আছোঁ আজি এইখন কিন্তু কোনো লগৰো নহয় একো নহয় মই মালিক মই সঁচা কথা ক'বলৈ ভাড়া নিছিলোঁ মালিক আৰু এতিয়া মানে জমা দিব যাওঁ মালিকটো দেখাই দিওঁ তাতে আছে মালিকটো নমস্কাৰ ড্ৰেছ পাতি মালিক মালিক একদিনৰ মালিক মই আছিলোঁ একদিনৰ মালিক খুব ভাল লাগিলে থাৰখন চলাই এক্সপিৰিয়েঞ্চ খুব ধুনীয়া আৰু বিশেষ দীঘলীয়াকৈ একো নকওঁ এতিয়া দম নাই মানে একচুৱেলি তো আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি থ'ব আৰু চেনেলটো ৰাখিব সঞ্জীৱ কিং ইজ বেক জোচ আছেই দিয়ক ৰাতিপুৱা হ'লেও আৰু লগ পাম নেক্সট ভিডিঅ'ত পুনৰ আজিলৈ বিদায় কাপোৰখন দিওঁ নাই এইবিলাক মুচি দিওঁ অলপ জয় অসম আৰু জয় হিন্দ